হাই নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিলৈ আহিছে এটা লং ভিডিঅ' মানে আবেলি সময়খিনি মানে ঘৰত কি কৰোঁ বা তাকে বোলো অকণমান দেখাওঁ আৰু আপোনালোকক এটা লং ভিডিঅ'ৰ জৰিয়তে কিমানো আৰু শ্বৰ্ট ভিডিঅ' সোপাইকৈ দি থাকিম হয়নে। আৰু আজি আমাৰ বাৰীখনো দেখাই আছোঁ দেই। মায়ে মানে দুটামান পুলি লগাইছে, তাকে বোলো আপোনালোককো অকণমান দেখাওঁ। আৰু আপোনালোকে চাই কেনেকুৱা পায় নাজানো, কিন্তু মোৰ মানে ভাল লাগে আৰু এইবোৰ, তো ভাবিছোঁ অকণমান আপোনালোককো দেখাওঁ আৰু তেনে ব'লক দেখাওঁ। লগতে এইটো চাওকচোন ইমান ধুনীয়া লাগিছে আকাশখন, মই অকণমান দেখাই দিছোঁ। কিমান ধুনীয়া লাগিছে হয়নে। তো তাকে ব'লক দেখাই আছোঁ। ফাৰ্ষ্ট এইটো দেখাইছোঁ দেই, এজোপা মানে লাও পুলি লগাইছে। এয়া কিমান ধুনীয়াকৈ মানে বাঢ়িছে আৰু আপোনালোকক দেখাই আছোঁ। এফালে এয়া হৈছে জলকীয়া পুলি দেই। এয়া জলকীয়া পুলি আমাৰ মানে মই অহা পা দেই ধৰি লওক প্ৰায় 2 বছৰমানেই হ'ল আমি জলকীয়া কিনি খোৱা নাই। মানে মায়ে যিহেতু ঘৰতে লগাইছিলে, মানে মায়ে মানে বহুত যতনে ৰাখে দেই। এইবোৰ মানে গছ গছনি মাহঁতত মানে ধুনীয়াকৈ হয়ো আৰু মানে ভালকৈ ৰাখে আৰু ধুনীয়াকৈ একদম তল চলবোৰ চাফা কৰি তাত ধুনীয়াকৈ মানে ধৰি লওক গোবৰ সাৰ এনেকৈ দি কৰি মানে ভালকৈ ৰাখে। তো সেইকাৰণে পুলিবোৰ ভালকৈ হয় আৰু তাৰ পৰা আকৌ আমি খাবলৈও পাইছোঁ দেই জলকীয়া, মানে আজিলৈকে কিনা নাই। তো সেয়া জলকীয়া পুলি অকল এয়াই নহয়, আগফালেও আছে আৰু দেখাই আছোঁ আপোনালোকক। এইফালে বিলাহী গছ আৰু এডাল দেখিছেনে, এডাল হৈছে তিহু গছ দেই। এডাল মানে তিয়হৰ গছ। আমি খালোঁ, কেইটামান খালোঁ বাৰু। আৰু ক'ত আহি পাই গ'লহি চাওকচোন, জংঘল নিচিনা দেখিছে নেকি, কিন্তু ইয়াত জংঘল নহয় বাৰু। এইফালে মায়ে কি হেন্দালি নে কি বুলি যে কয় সেয়া দি থৈছে। এতিয়া মানে অলপ আগত এইটো কঁঠালৰ পুলি এটা লগাইছে, তাৰপিছত এইটো নেমু, গোল নেমু, আৰু এইটো নেমুৱে হ'বলা, মই চিনি নাপাওঁ। মায়ে মানে আহি মোক দেখাই আছিলে দেই। ইফালে এডাল ধুনীয়াকৈ বগাই গৈছে, এইডাল চাগে জাতিলাওৱে নে কি, মানে কোমোৰা নাজানো আৰু মই। এইফালে তামোলৰ পুলি লগাইছে। এয়া জলকীয়া পুলি ধুনীয়াকৈ লগাই আছে। এয়া জলকীয়া পুলি আকৌ দেখাই আছোঁ আপোনালোকক। আৰু মায়ে লেচু পুলিও লগাইছে। এইটো লেচু পুলি চাওকচোন, এইটো লেচু পুলি। মানে কিমাননো আৰু লেচু কিনি খাই থাকিম হয়নে। তো মাক ক'লোঁ বোলো ঘৰতে লগাবচোন। তো মায়ে কৈছে লগাইছোঁ নহয়, তো দেখাই নাই, তো এইবিলাকত চকু দিলেহে। তো এয়া অলপ আগত আহি দেখাই দিছেগৈ আৰু মায়ে। তাৰপিছত এডালে তিহু গছ, ইয়াত দুটামান লাগিছিলোঁ দেই, খালোঁ বৰষুণৰ কাৰণে মানে গছডাল অলপ হেৰি হৈ গৈছে আৰু। এইফালে কলগছ আৰু আছে আৰু ঢেৰ আছে, আৰু আগফালেও আছে। মই আগফালেও আপোনালোকক দেখাই আছোঁ অলপকৈ, আপোনালোকে চাই যাব। আকৌ ঘৰৰ ছাইডেও আছে দেই, সেয়াও দেখাই আছোঁ। এয়া আকৌ নেমু লাগিছে ইয়াত, এয়া হৈছে নেমু। আৰু এইফালে ইয়াত জলকীয়া, ধুনীয়াকৈ জলকীয়া লাগি আছে। আমিতো এইবোৰ কৰি খাব নোৱাৰোৱে হয়নে, আমাৰ দ্বাৰাতো এইবিলাক নহয়েই। আৰু এয়া মানে মাৰ কাৰণে হৈছে আৰু মানে মায়ে ভাল পায় এইবোৰ কৰি পেলাই। তো সেয়াই আৰু দেখাইছোঁ। আৰু আগফালেও লাগি আছে, আগফালে ফুলো লাগি আছে। মায়ে মানে বহুত মানে নানা ধৰণৰ ফুল লগাইছে, যি পায় মানে তাকে লগায় আৰু সেই তাকে হয় মানে লহপহকৈ বাঢ়ে আৰু। তো আপোনালোকক তাকো দেখাম, আৰু তাৰ মাজতে দুটামান কামো আছে, সেই কামকেইটাও কৰি লওঁ আৰু হয়নে। ভিডিঅ' বনাই থাকিলেতো নহ'ব, ঘৰৰ কামকেইটাওতো কৰিব লাগিব। তো কামকেইটাও কৰি লওঁ আৰু আপোনালোককো মই দেখাই গৈ থাকিম, আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। এইফালে ভিডিঅ' বনাই আহি গ'লোঁ কাম কৰিবলৈ দেই। এইফালে ফিল্টাৰত বোলো পানী দি লওঁ, আৰু এইফালে ধুনীয়াকৈ পানী চানী দি কৰি লৈ পেলাই আহি গ'লোঁ গেছ টেবুলখন চাফা কৰিবলৈ। মানে ভিডিঅ' বনাই থাকিলেতো নহ'ব, আৰু এনেই কাম কৰিবলৈ অকণমান এলাহ লাগে দিয়কচোন। কিন্তু ভিডিঅ' এটা যদি বনাই থকা যায়, তাৰ মাজত কাম কৰিবলৈ এলাহ অকণমানো নালাগে। এইফালে ধুনীয়াকৈ গেছটো চাফা কৰিলোঁ। ইয়াত ধুনীয়াকৈ পানীৰ ফিল্টাৰ দি উলিয়াই কৰি থৈছোঁ, আৰু আহি গ'লোঁ ৰুমটো চাফা কৰিবলৈ। আৰু যিমানেই কাম নকৰোঁ কিয় কাম ওলাই থাকে গম পাইছেনে, কাম মানে শেষ নহয়। এইফালে আকৌ ধুনীয়াকৈ ৰুমটো কাপোৰ কানিবোৰ সামৰি মোৰ ৰুমটোৰ লগতে বাকীকেইটা ৰুমো ধুনীয়াকৈ খাৰি কৰি আজৰি হৈ দেখিছেনে পাপাও আহিলে। পাপাই বজাৰৰ পৰা মোনাত এটা হাঁহ আনিছে দেই। মানে আমাৰ খানা আছে,
সেইটো দেখিব বাৰু ভিডিঅ'ৰ জৰিয়তে। তো এয়া ভাইটিয়ে তাকে থ'বলৈ গৈছে আৰু সকলোখিনি কাম বন কৰি আজৰি হৈ লৈ পেলাই আৰু এয়া মই গা পা ধুই আহিছোঁ। মানে ইমান বেছি গৰম, মানে কি ক'ব আৰু, কাম বন কৰি গাটো নুধুলে মানে শান্তি নালাগে। ধুনীয়াকৈ গা পা ধুই কৰি মুখত ক্ৰীম চ্ৰীম লগাই লৈ পেলাই আৰু একদম মানে হাতে ভৰিয়ে চবতে লগাইছোঁ দেই। এইফালে পাউডাৰ অকণমানো লগাই লৈছোঁ। মই পাউডাৰটো লগাইছোঁ হিমালয়া বেবী পাউডাৰ দেই। এইফালে ধুনীয়াকৈ মূৰটো ফণীয়াকৈ একদম ধুনীয়াকৈ ফ্ৰেছ হৈ লৈছোঁ। ইফালে বোলো আম আনিছিলে দেই পাপাই, ধুনীয়াকৈ দুটা আম বোলো উলিয়াই লৈছোঁ কাটিবলৈ। আৰু পাপা চাওকচোন কেনেকৈ শুইছে। এয়া আমটো মানে কাটাত লাগি গ'লোঁ আৰু এয়া গছৰ মানে আমাৰ মহাকাকাহঁতৰ গছৰ হয়। পাপাই মানে লৈ আহিছিলে, মোক কাটিবলৈ কৈ আছে, তাকে মই কাটিছোঁ। আৰু ইয়াত চাওকচোন বাকলিডাল এনেকৈ দীঘল। মই যে কি যে সৰু পোৱালি নিচিনা কাম কৰি থাকোঁ, মোৰ বৰ ভাল লাগে এইবোৰ কৰি। আৰু পাপাই কৈ আছে যে অকণমান খাই চোৱা, যদি মিঠা তেতিয়াহে খাম। সেই অকণমান মই খাই চালোঁ, মিঠা, বহুত মিঠা। এয়া পাপাক জলকীয়া সানিব দিছোঁ। মই মানে জলকীয়া সানিলে যে মোৰ পূৰা হাত মানে পুৰে পিছত। এয়া ধুনীয়াকৈ একদম খাইছোঁ, ইমান টেষ্টি নহয় খাবলৈ, একে মিঠাও মিঠা অকণমান মানে বহুত ধুনীয়া আৰু ঘৰৰ মানে হয় ন। তাৰপিছত এয়া চাওকচোন লগতে বতৰটো কেনেকুৱা কৰিলে, মানে গৰমত থাকিব নোৱাৰা হৈ গৈছিলোঁ, সিজি গৈছোঁ গৰমত। তাৰপিছত এয়া চাওকচোন মানে বতৰৰ মহিমা কি ক'ব আৰু। এতিয়া এয়া একদম পূৰা বতাহ দিছে, সম্ভৱ বৰষুণ দিব চাগে। ইফালে মই আহি গ'লোঁ খিৰিকীখনৰ ওচৰত, ঠাণ্ডা ঠাণ্ডা পূৰা বতাহ আহি আছে যে। তাৰপিছত আকৌ মানে অকণ ভোক লগা নিচিনা লাগিল, বোলো কিবা এটা খাই লওঁ। কি কৰিব আৰু, খালী যে খায়ে থাকোঁ, খাওঁ, শকতেই নহওঁ, চেহেৰা যে সেই একে আগৰ নিচিনাই। এইফালে আকৌ আগফালে আহিলোঁ, এইফালে চাওকচোন আমাৰ পাপা কেনেকৈ শুই আছে। আৰু আপোনালোকক কৈছিলোঁ নহয় মই আগফালৰ আমাৰ ফুলখিনি দেখাম বুলি, তাকে বোলো অকণমান দেখাওঁ, সেয়ে আহিলোঁ। তেনে ব'লক আমাৰ আগফালে যাওঁ। আৰু এয়া আহি পাই গ'লেহি নহয় মাৰ বাগানখন। এয়া হৈছে মাৰ ফুলৰ বাগান দেই। এইজোপা চাওকচোন ইমান ধুনীয়াকৈ একদম ফুলিছে ফুলজোপা, কিন্তু মই এই ফুলজোপাৰ নাম নাজানো, এইজোপা ফুলৰো নাম নাজানো। ফুলজোপা কিন্তু বিৰাট ধুনীয়া। এই পাহৰ নাম জানো আকৌ জবা ফুল। আৰু এই পাহ চাওকচোন মানে বহুত আছে মানে ফুল, কিন্তু মই নাম জানো আৰু নাজানো। বাৰু নাম নাজানিলেও বোলো আপোনালোকক অকণমান দেখাই দিওঁ। এয়া দেখিছেনে, এইজোপাও মানে জবা ফুল, এইজোপা আকৌ কি নাজানো দেই, মানে কি ক'ব আৰু, নাম চাম নাজানো আৰু তথাপি দেখাই দিছোঁ। এই লাইনটোত মানে গোটেইখিনি জবা ফুলৰে গছ, কালাৰ বেলেগ বেলেগ। আৰু এইজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ন, বতাহত যে ইমান ধুনীয়াকৈ হেলি আছে। আৰু ইফালে এইজোপাও জবা ফুলেই নেকি বাৰু, মই বাৰু জবা ফুল বুলিয়ে ভাবোঁ, বাকী নাজানো আৰু এপাহ দেখাইছোঁ। এয়া চাওকচোন এইজোপা হৈছে কপৌ ফুল, মানে পাপাই মই ৰুইছিলোঁ যোৱা বছৰ, নালাগিল, অহা বছৰ মানে লাগিব চাগে ফুল। আৰু এয়া এইজোপা আকৌ জলকীয়া নতুন হয় দেই, নতুনকৈ ফুলিছে। আৰু এইপাহ ফুল চাওকচোন ইমান ধুনীয়া কালাৰটো ন। আৰু এয়া পূৰা ফুলি আছে ফুল। আৰু এয়াও এপাহ বগা ফুল, আৰু এইজোপা হৈছে বগা জবা ফুল দেই, ইমান ধুনীয়ালৈকে ঘৰ পদূলিমুখতে আছে। আৰু এয়া ফুল দেখাই থাকোঁতে বৰষুণ আহিয়ে গ'ল নহয়। এয়া চাওকচোন কেনেকৈ বৰষুণ পৰিছে। আৰু যিহেতু বৰষুণ পৰিলে ময়ো ঘৰলৈ আহিলোঁ, কাম দুটামান আছিলে কৰি মেলি আজৰি হৈ পেলাই একদম গোঁসাই থানত পূৰা চাকি বন্তি লগাই লৈছোঁ দেই। মানে মোৰ এইটো একদম মই চব কামৰ মাজতে এইটো কাম মোৰ এটা একদম কৰিবলগীয়া আৰু, যে আবেলি সময়ত ধুনীয়াকৈ গোঁসাই থানত চাকি এগছ দিয়া, তাৰ পৰা চাকি গছ লগাই গোটেই ঘৰত ধূপ ফুৱাই কৰি পেলাই ৰুমত ধূপ এডাল লগাই দিলোঁ। লগাই দিয়াৰ লগতে ৰাতি ভাত সাজ বোলো খাই লওঁ, খাই লৈ পেলাই আপোনালোককো বাই বাই দিওঁ আৰু। আজিৰ ভিডিঅ'টো ইমানেই আছিল।